হেলমেট ক'ত ঘৰত থাকিলে হ'ব না ৰাস্তাত লাগিব গাড়ীখনৰ লগত থাকিব লাগিব হয় নেকি সেই লাইচেঞ্চ চাওঁ কি চাইন্স দে চাওঁ উলিয়া 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 ঘৰত থাকিল ন তে ফাইন কাটি দিলে ভাল হ'ব নেকি আজি মাফ কৰি দিয়ক দাদা দাদা লাইচেঞ্চ দাদা লৈ আহিম দাদা আজি মাফ কৰি দিয়ক হ'ল আৰু ফাইন কাটি দিছোঁ নহয় এতিয়া তোমাৰ ফাইন কাটিলে চিধা হবি বুজিছা 1000 টকা আহিছে অঁ আহিবই এতিয়া সেইটো অফিচে কৰিব মই নাজানো যোৱা 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 ফাইন কাটিলে তোমালোকে চিধা হ'বা নহ'লে চিধা নহ'বা গম পালা যোৱা বাইক চলা হেলমেট নাই লাইচেঞ্চ নাই ডেকা ল'ৰা চুটা পাইছে যা ফটাফট যা এনেকৈ ফাইন নাকাটিলে তাৰমানে চিধা নহ'বি ডেকা ল'ৰা হতহঁতে